এ বুঢ়া অথনি মানে আপোনাক ফোন কৰা মানুহজন আপোনাৰ ভাবি শহুৰ নহয় সি নিজৰ ছোৱালীটোক মোক দিম বুলি কৈছে শুনা অ পিছে ছোৱালীজনী কেনেকুৱা ধুনীয়া একদম ফুল কোমলীয়া মই দেখা নাই এই মানে কৈছে নহয় বুলি এ বুঢ়া আপুনি আনৰ কথা শুনাতকে নিজে এবাৰ গৈ ছোৱালীজনী কেনেকুৱা কি চৰিত্ৰৰ এবাৰ চাহিব মোৰ বোধেৰে আপোনাৰ এই চৰকাৰী চাকৰিটোৰ কথা শুনিহে আপোনাক ছোৱালী দিব খুজিছে চৰকাৰী চাকৰি মানে একদম বেয়া একদম নহয় আইনাখনত চাই আহকচোন এই আজি মৌ কাইলৈ মৌকে কেলুক কৈ থকা বুঢ়া তাক কোনে ফোন কৰি ছোৱালীজনী দিব তই মোৰ কথাটোহে কৈ আছা তই নিজৰ কথা ভাবছে না ভাবা নাই মোৰ নিজৰ কথা কি ভাবিব লাগে আকৌ তোৰ বয়সৰ ছোৱালী বৰ্তমান 4টা 5টা বাচ্চাই হ'ব লাগিছিল মোক কবা আহে শুন মাৰে ইমান কষ্ট পাইছনে তাৰপা শুন পানী গিলাচ আনাচোন শুনিছানে মা হে নাই মই এইবোৰ বিয়া চিয়া খাব নোৱাৰো দেই এনেকে ভাল কিয় বিয়াৰ পিছত এইবোৰ সংসাৰ চংসাৰ বহাব নোৱাৰো দেই ঐ বুঢ়ী বুলি কোনে চাব তক সেইবোৰ নিজে চাম আৰু কেনেবাকে মোক কৈছিলি নহয় কেনে পালি এতিয়া নিজৰ কাম কৰকগে বেটি